নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ ওলাইছোঁ টেঙাখাত মে নং ৰাই মুং দুন চুন খামৰ সৌজন্যত আৰু টেঙাখাত পান্ধোৱা গাঁৱৰ সহযোগত চুকাফা দিৱস উদযাপনৰ কিছু দৃশ্য। গতিকে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে দেখিবলৈ পাইছে এখনি ঘাঁহনি পথাৰ। জানিব পৰা মতে ডিব্ৰুগড় জিলা দুলিয়াজান সমষ্টিৰ টেঙাখাত মৌজা অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ পান্ধোৱা গাঁৱৰ এই স্থানত স্বৰ্গদেউ চাওলুং চুকাফাই অস্থায়ীভাৱে বাস কৰিছিল। সেইবাবে এই স্থানক বৰ্তমানে ৰজাভেটি নামেৰে অভিহিত কৰা হৈছে। গতিকে পোন প্ৰথমবাৰৰ বাবে এই স্থানত উদযাপন কৰা চুকাফা দিৱসৰ কিছু দৃশ্য একেলগে উপভোগ কৰোঁ। আজি দিনটো আপোনালোক সকলোৱে জ্ঞাত যে টেঙাখাতত চুকাফা দিৱস উদযাপন কৰা হয়। এইবাৰ এটা নতুন কাৰ্যসূচী ৰূপে আমাৰ টেঙাখাতী ৰাইজে আগবাঢ়ি যাবৰ কাৰণে টেঙাখাতত বন্দিত শিল্পৰ এটুকুৰা ঠাই আছিল, যিডোখৰ ঠাই আজি আমি জ্ঞাত হৈছোঁ। তাৰ কাৰণে আজি আমি উপস্থিত ৰাইজৰ সহযোগত এগজি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। দামটিও বন্তি প্ৰজ্বলন, গতিকে আজি এই দামটি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ টেঙাখাতৰ এজন জ্যেষ্ঠ সন্মানীয় ব্যক্তি মাননীয় শ্ৰীযুত মানিক ফুকনদেৱক এই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে নমস্কাৰ। জয়জতে মই বৰ অসম বহুতা চাওলুং চুকাফালৈ স্মৃতিচাৰণ কৰি ৪৫ বছৰ আগৰ কথা। এই সময়ত এজন কল্যাণ গগৈৰ প্ৰচেষ্টা আৰু এভাজনাৰ লগতে বহুত আছিল যদিও আমি প্ৰথম মেডাম এফি পাতিছিলোঁ ৭৭ চনত। আজি ৪৫ বছৰ হ'ল, যিটো বস্তু আজি মোৰ জীৱনত প্ৰথম ইয়াত উদ্ঘাটন হৈছে। তাৰোপৰি এই অনুষ্ঠানটো মাখন ফুকনদেৱে প্ৰথম আলোচনা কৰি মেংনাং মুং চুংখাম আৰু পান্ধোৱা গাঁৱৰ সহযোগত আয়োজিত কৰা তেখেতসকলে মই ধন্যবাদ জনাইছোঁ। আৰু এই পান্ধোৱা গাঁৱৰ এটা ইতিবৃত্ত আছে, য'ত নেকি বুৰঞ্জীৰ সমল পোৱা যায়। আৰু ষষ্ঠ বাৰ্ষিক মেডাম মেফি পান্ধোৱা পুখুৰী পাৰত ১৯৮৭ চনত অনুষ্ঠিত হৈছিল। সেই উদযাপন সমিতিৰ সভাপতি আছিল দামচাও থানেশ্বৰ ফুকন। তেখেতৰ লগতে সেই সময়ৰ বায়ন আছিল লক্ষেশ্বৰ ফুকন আৰু সমূহ পান্ধোৱা গাঁৱৰ বা মেংনাঙৰ সকলো যিসকল ইতিমধ্যে আমাৰ পৰা হেৰাই গ'ল, তেখেতসকললৈ স্মৃতিচাৰণ কৰি মই আজি এই বন্তিগজি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। চাওলুং চুকাফা মুংডন চুনখাম প্ৰিয় বন্ধু বান্ধৱীসকল, এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি উক্ত অনুষ্ঠানত উপস্থিত থাকি স্বৰ্গদেউ চাওলুং চুকাফা দেৱক সুঁৱৰি এগছি বন্তি প্ৰজ্বলন কৰি বক্তব্য প্ৰদান কৰে টেঙাখাত টাইসমূহৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা বিষয়ববীয়া সদস্যসকলে। বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে টেঙাখাত খণ্ড উন্নয়ন বিষয়া নিৰ্মালী দয়ন্তী আৰু জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ফুকন চিয়ামে। লগতে পান্ধোৱা গাঁৱৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকলৰ সহযোগিতাত উক্ত অনুষ্ঠানটো বিশেষভাৱে সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হয়। গতিকে আহকচোন ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ একেলগে উপভোগ কৰোঁ।
খোলা পেলাইছিলে আহি আমাৰ এই পানীখোৱা গাঁৱতে আপুনি ইয়াতে বোলে ৰজা ভেটি বুলি ইয়াতে এটা আপুনি ইয়াতে অস্থায়ী হিচাপে বাসস্থান কৰিছিলেহি আহি আৰু আপোনাৰ বৈপুসকল আমাৰ বৈপুসকল ইয়াত আছিলে ইয়াতে বহুতো আমাৰ সময় আছে আপোনালোকে আজি আমি ইয়াত আমাৰ সকলোকে আমি উপস্থিত ৰাইজে উপস্থিত হৈ আপোনাৰ স্মৰণত আজি এই আমি বানঠাই বানঠাই জনখন ৰাও খুৰা তাৰা আলম চিকিয়া ৰাণী পাণ হয় বান্ধা পুখুৰী পাৰত অৱস্থিত ষষ্ঠবাৰ্ষিক মেডাম মেফিৰ সাধাৰণ সম্পাদক ৰমেন বৰুৱাদেৱে Yes.